ৰাতিপুৱা মা আৰু মই গ'লোঁ দুখন বিচনা কিনিবলৈ, মুন্নি আৰু মোৰ কাৰণে। আৰু আমি আহি পোৱাৰ আগতেই বাবা আহি পালেহি। আৰু চাওকচোন, জীয়েক দুজনীয়ে কেনেবাকৈ খুন্দা খাই দুখ পায় বুলি যি চিন্তা। বাৰু, তাৰপাছত গোটেইখিনি কাম হোৱাৰ পাছত আমি গ'লোঁ লাঞ্চ কৰিবলৈ। ধুনীয়াকৈ লাঞ্চটো কৰিলোঁ। লাঞ্চটো কৰি মা, মই, পাহি আৰু মুন্নি গ'লোঁ ফেঞ্চি বজাৰ। বাবা যোৱা নাছিলে বাৰু। আমাৰ মানে সৰু সুৰা দুটামান বস্তু কিনিব লগা আছিলে, সেইকেইটা কিনিলোঁ। আৰু তাতে কি হ'ল, টিকলি এজনী লগ পালোঁ। মাক মানে পিছে মোৰ মাৰ মানে পিছে ঘূৰি আছে, তাই পানী খাই বোলে। পিছত তাই নিজে চাই লৈছে কি খাব। আৰু মই মানে ভাবিছোঁ ইমান সৰু পোৱালি কেনেকৈ ঘূৰি ফুৰিছে অকলে অকলে, বাপেক মাকো নাই লগত, মানে ভাবিলেই আচৰিত লাগে। আৰু এইজনীয়ে নকৰিবলগীয়া কামবিলাক চব কৰিব। বাৰু, মই বনাইছিলোঁ গাহৰি মাংস। খাবলৈ বেয়া হোৱা নাছিলে বাৰু। বাবা, মই, পাহিয়ে খালোঁ। মা আৰু মুন্নিয়ে খালে পনীৰ আৰু মটন।